চিনিয়ে নাপাব মই এনেকে বিচাৰি ফুৰিছো ভায়েকৰ কাৰণে যে ভায়েকৰ কিমান মৰম এয়া দেখিছেই নহয় তো এয়া সকলোবোৰ ভিডিঅ' কৰা নহ'ল তো এয়া যে বাৰে বাৰে আহি ভায়েকক চাই গৈছে যে ভায়েকক কেনেকুৱা লাগিছে প্ৰায় 6টা বাজিছে এতিয়া ৰাতিপুৱা সূৰ্য পোহৰটো নদীৰ কিনাৰত যে ইমান ধুনীয়া লাগে দেখি ৰ'বই নোৱাৰিলোঁ লগালগ মই এটা ভিডিঅ'ই বনালোঁ তো এয়া আমি বিয়া ঘৰ পালোহি আৰু গৈ আছোঁ কোনো আলহীও নাই এতিয়া কোনো এটা মানুহ দেখা নাই বিয়া ঘৰত সেই চবতকৈ আগতে আমিয়ে সোমাইছোঁ এতিয়া আমি ভিতৰত গৈ নিজৰ কামত ধৰিছোঁ কামবোৰ আৰম্ভ কৰিছোঁ আৰু চাহ দিছে তো ৰাতিপুৱা একো খোৱাই নহয় ঘৰত সেইবাবে বিয়া ঘৰত লৰালৰিকৈ আমাক একাপ চাহ দিছে আৰু বহুত ভাল লাগে এনেকৈ যে কামবোৰ কৰি গৈ আৰু কিমান যে মৰমৰ জীয়েক বাৰে বাৰে মাক আহি চাই আছেহি যে ছোৱালীজনী কিমান কেনেকুৱা লাগিছে কিমানকণ আগবাঢ়িছে যে এয়াই সঁচাকৈ যে নিজৰ দিনবোৰলৈ মনত পৰি যায় তেতিয়া কিছুমান কইনাৰ যে কিমান ডিমাণ্ড থাকে কিন্তু এয়া একেবাৰে বেলেগ ইমান সহজ হ'ল ইমান পঢ়া শুনা ছোৱালী হৈও যে একো ডিমাণ্ড নাই একো মানে একেবাৰে চিম্পল একেবাৰে সাধাৰণ আৰু এয়া ফটোৰ কাৰণে যে জেগাবিলাক কেনেকৈ বাৰীৰ মাজত বিচাৰি বিচাৰি উলিয়াবলগীয়া হৈছে তো ফটোখিনি ভাল হ'লেই হয় দেখি ভাল লাগিব বহুত ভাল লাগে আৰু ফটোসমূহ আমাৰ সদায় স্মৃতিৰ কাৰণে ৰৈ যায় আৰু এনেদৰে মই অলপমান কিবা কিবি কৈ আছিলোঁ আৰু শিকাই দিছিলোঁ আৰু এতিয়া জোৰোণ আহি পালেহিয়ে জোৰোণৰ কাৰণে এয়া সকলোবিলাক ৰেডি হৈ গ'ল তাৰপিছত আমি অকণমান এই সময়তে বহি ল'লোঁ আৰু জোৰোণ কৰাৰ সময়ত যে কেনেকুৱা অৱস্থা কৰি দিলে নহয় গোটেই ফুট চুট একেবাৰে আকৌ মানে নতুনকৈ কৰিম বুলি ভাবিলেতো বহুত অসম্ভৱ হয় তথাপিও তাতে অকণমান মই মিলাই মেলি দিলোঁ আৰু দেখিছে নহয় যে কি অৱস্থা হৈ গ'ল তাৰপিছত এয়া ফাইনেল লুকটো তাৰপৰা এইটো হৈছে ৰিচিপশ্যনৰ লুক তো তাই তেতিয়াও একো ডিমাণ্ড নাছিলে যে মোৰ মতে কৰি দিলেই হ'ল তো তেনেকুৱা কইনা পালেতো আৰু কি লাগে ন এতিয়া আৰু খোৱা বোৱা কৰি একেবাৰে কইনাৰ ওচৰৰ পৰা বিদায় লৈছোঁ আজিলৈ আহিছোঁ ধন্যবাদ